ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত অন্যতম এখন দলং হ'ল বগীবিল দলং, যি বগীবিল দলঙে ধেমাজি আৰু ডিব্ৰুগড়ক কানেক্ট কৰে, অৰ্থাৎ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক কানেক্ট কৰে। আপোনালোকে ব্ৰহ্মপুত্ৰ নৈৰ কথাও জানে আৰু ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত সাজি তোলা এই বগীবিল দলঙৰ বিষয়েও জানে। বগীবিল দলঙৰ বুৰঞ্জী জানে, বগীবিল দলঙৰ ইতিবৃত্তি সকলোবিলাক জানে, কিমান টকা খৰচ হৈছিলে, কেতিয়াৰ পৰা আৰম্ভ হৈছিলে আৰু কেতিয়া বনাই শেষ হ'ল, কোনে ফিটা কাটিলে, সকলোবিলাক বস্তু আপোনালোকে জানে, সকলোবিলাক তথ্য জানে। গতিকে মই আজি সেইবিলাক তথ্যৰ কথা নকওঁ, কিয়নো আপোনালোকে যিহেতু জ্ঞাতই হয়। আপোনালোকে কিন্তু দেখিছে এই যে ওপৰেদি যিফালেদি বাছ যায়, গাড়ী যায়, সেই পথটো আপোনালোকৰ নিচেই চিনাকি পথ, কিয়নো আপোনালোকে এইফালে চাগে কেইবাবাৰো অহা যোৱা কৰিছে। কিন্তু ইয়াৰ তলৰ ফালেদি যিফালে ট্ৰেইন যায়, ট্ৰেইন যোৱা পথটো কিন্তু বহুতৰে অচিনাকি। বহুতে ট্ৰেইনত যায় যদিও কিছুমান ভিউ দেখা পোৱা নাযায়। ট্ৰেইনত স্পীডত কেতিয়া পাৰ হৈ যায় গমেই নাপায়। আৰু যিসকলে এই ট্ৰেইনৰ চিৰিৰ তলৰ ফালেদি গৈছে, সেইসকলে নিশাৰ ভিতৰত যি হয় তাৰ ৰহস্য গম পায়। মই আজি আপোনালোকক ক'ম এই বগীবিল দলঙৰ আঁৰত লুকাই থকা কিছুমান ৰহস্যৰ কথা। যিহেতু দিনত আপোনালোকে ৰহস্যটো গম নাপায়, ৰাতি ইয়াৰ তলৰ ফালেদি গ'লে ৰহস্য গম পাব। আহক জানো ৰাতি নিশা বগীবিল দলঙৰ তলত কি হয়। নমস্কাৰ, আপোনালোকে বগীবিল ব্ৰিজ, বগীবিল দলংখনৰ কথা আপোনালোকে জানেই। এছিয়াৰ বৃহৎ দলঙৰ ভিতৰত এখন ৰেল কাম বাছ, ৰেল আৰু বাছ দুয়োটাই চলা দলঙৰ ভিতৰত এছিয়াৰ বৃহত্তম দলঙৰ ভিতৰত এখন হাইষ্ট দীঘল দলং। ওপৰৰ ভাগ সকলোৱে দেখিছে বগীবিল ব্ৰিজৰ কথা, কিন্তু ভিতৰৰ অংশ কেনেকুৱা ধৰণৰ থাকে, ভিতৰত কি থাকে, আজি ফালে ট্ৰেইন যায় আপোনালোকে হয়তো দেখা নাই, মই আপোনালোকক দেখুৱাম। 3, 2, 1 এয়া বগীবিল দলঙৰ তলৰ অংশ, যি অংশেদি যিফালেদি ট্ৰেইন যায়। দুটা ট্ৰেক আছে, এটা আপলাইন বুলি কয় আৰু এটা ডাউনলাইন বুলি কয়। দুটা ছাইডত দুটা ট্ৰেক আছে আৰু খোজকাঢ়ি যাব পৰাকৈ ধুনীয়াকৈ মাজত চুলুহাৰৰ পাতি পাই দিয়া হৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল এতিয়া হৈছে ৰাতি প্ৰায় 12টামান বাজিছে। 12টা বজাত সকলোবিলাক লাইট জ্বলা নাই, কিছুমান লাইট জ্বলি আছে, কিছুমান মাজে মাজে লাইটবিলাক অফ আছে। মাজলৈ একেবাৰে কিছুমান ঠাইত যদি অফ থাকে, মই অকণমান আগলৈ গৈছোঁ, আগলৈ গৈ চাওঁ, এটা স্পান আৰু পাৰ হৈ চাওঁ। ত' যেতিয়া মই অকলে গৈছোঁ, যিহেতু আৰু এজন আছিলে মোৰ লগত, তেখেত অকণমান আগৰ পালেগৈ গৈ অকলে যাবলৈ ভয়ো লাগে বহুত, কিয়নো বহুত কৰ্মচাৰীয়ে, ৰেলৱে কৰ্মচাৰীয়ে আমাক কৈছে যে ইয়াত ভূত ওলায় বুলি। ভূত ওলায় নে নোলায় মই একজেক্টলি আজিলৈকে দেখা নাই, কিন্তু মাত শুনিছোঁ, মাইকী মানুহৰ চাউণ্ড, সৰু ল'ৰাৰ কান্দোন, এনেকুৱা মই শুনি পাইছোঁ। এদিন ৰাতি শুই থাকোঁতে ইয়াতে টোপনি ধৰিছিলে, বতাহ বহুত ধুনীয়া, যিহেতু দলঙত মাৰে, তেতিয়া শুইছিলোঁ, 4জনমান আছিলোঁ আমি, তেতিয়া মাত শুনিছিলোঁ, কিন্তু মই দেখি নাপালোঁ একচুৱেলি কি হয়। সেইকাৰণে অকলে যাবলৈ একদম ভয় লাগে। ইয়াত কোনোৱে যাতে অকলে নাযায়, কেতিয়াও নোসোমায়। আৰু ৰেলৱে কৰ্মচাৰীৰ বাহিৰে বাকী বেলেগ মানুহ ইয়াত সোমোৱা একদম নিষেধ, কাকো সোমাবলৈ নিদিয়ে। 9টি গেট আগতে লিখা আছে, আৰু কোনোবাই গ'লেও তাক উলিয়াই দিয়ে। মানুহ যাত কৰ্মচাৰী দিয়ে, পেট্ৰলিং ডিউটি যিসকলে কৰে, পেট্ৰলিং ডিউটি কৰা সকলে উলিয়াই দিয়ে। তো আচলতে ভূতটো সঁচা নে মিছা নে মই দেখি নাপালোঁ। আৰু এদিন ট্ৰাই কৰিম, যদি কেনেবাকৈ হ'লেও পাই যাওঁ, তেতিয়াহ'লে চেষ্টা কৰিম মই ৰেকৰ্ড কৰিবৰ কাৰণে। যিহেতু দলঙৰ ভিতৰততো বগা লাইট থাকে, ছাইডত দেখিছে ধুনীয়াকৈ বেলেগ কালাৰ চেঞ্জিং লাইটো ইয়াত থাকে। কেতিয়াবা কাৰেণ্ট আকৌ গুচি যায়, যেতিয়া কাৰেণ্ট গুচি যায় ভয়ংকৰ আন্ধাৰ হৈ থাকে, তেতিয়া চবচে সাংঘাতিক ভয় লাগে। কি ভূতটো যিহেতু মই দেখি পোৱা নাই, কিন্তু ৰেলৱে কৰ্মচাৰী কেইবাজনেও দেখিছে বুলি মোক জনাইছে। গতিকে সেইটো আটাইতকৈ সাংঘাতিক ৰহস্য। কাৰণ মহিলা মানুহৰ মাত কান্দোন বেছি শুনা যায়, কাৰণ ইয়াত বোলে বহুতো ছুইচাইডো হৈছিলে। গতিকে ইয়াত সোমাবলৈ চেষ্টা নকৰিব, আৰু ৰহস্য কিবা জানিলে মই আপোনালোকক জনাম।